নমস্কাৰ বন্ধু বান্ধৱীসকল, বাৰ্ষিক খেল ধেমালি 2024-25 বৰ্ষৰ বিদ্যালয় সপ্তাহৰ আজি তৃতীয় দিন আৰু তৃতীয় দিনত আমি ছাত্ৰ ছাত্ৰীসকলৰ বাবে এটি মনোৰঞ্জন খেল ৰাখিছোঁ, বিস্কুট খোৱা খেল। এয়া আমি বিস্কুট খোৱা খেলৰ বাবে প্ৰস্তুতি চলাই আছোঁ। আমাক সহায় কৰিছে আমাৰ ষ্টুডেণ্ট কেইজনমানীয়ে। আমি বিস্কুট সূতা দি বান্ধি ওলোমাই দিম ছাত্ৰ ছাত্ৰীসকলক জুপিয়াই খাবলৈ। খেলটো বহুত মনোৰঞ্জন হয় আৰু এই খেল আমি এই বিস্কুটবোৰ ওলমাই দিছোঁ আৰু এই খেল অনুষ্ঠিত কৰিবলৈ আমি ছাত্ৰ ছাত্ৰীসকলৰ মাজত তিনিটা গোটত ভগাই লৈছোঁ। এটা প্ৰথম গোটটো একদম সৰু ছাত্ৰ ছাত্ৰীসকল, দ্বিতীয় গোটটো মজলীয়া আৰু তৃতীয় গোটটো ডাঙৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত। এয়া সৰু ছাত্ৰ ছাত্ৰীসকলক প্ৰথমতে দিছোঁ আৰু প্ৰত্যেকটো বিস্কুটৰ তলত এজন ছাত্ৰ থিয় কৰাই সিহঁতক বুজাই দি আছোঁ কেনেকৈ জুপিয়াই খাব লাগিব। আমি খেল ষ্টাৰ্ট কৰিম। সব